हेलो दोस्तों, वेलकम बैक टू माय चैनल जर्नी ब्लॉग। तो आज आम बानपानी है तो अपना बानपानी देखा तो ब्लॉग भिडिओ मैं स्टार्ट करूँ। इतने बानपानी डैम खुली गई चाह पड़े और इतने एक हाथी पानी हो गई और बेसि दूर जा रास्ता बेसि दूर घर जा रास्ता पानी एक आठू चाह पड़े बेसि दूर रास्ता बानपानी एक आठू बानपानी हो गई। आमार गाँव चारियोफाले डुबी गई बानपानी पूरा। এতিয়া আমি বানপানী চাবলৈ গৈ আছো দোস্ত। তো ব্লক চাওক দোস্ত আৰু আগত বানপানী এয়া চাব পাৰে। এয়া চাৰি বাউনাৰ ঘৰৰ বাহিৰৰ দৃশ্য এয়া চাব পাৰে। বানপানী আমাৰ গাঁওখনৰ চাৰিওফালে বানপানী হৈ গৈছে। এতিয়া আপোনালোকক আমি ৰাস্তা দেখাম ব্লক। এয়া মোৰ পিছত আপোনালোকে চাই দিব পাৰে বানপানী। এয়া চাব পাৰে আমাৰ গাঁৱৰ ৰাস্তা। ইয়াতে পিলপিলি আহিলে এটা বুঢ়ী মানুহ উঠিব লাগে। পিলপিলিৰ বুঢ়ী মানুহৰ কোমর একদম সিদ্ধা হয়ে যাব। চাব পারি কি ধুনিয়া রাস্তা, একদম মজা। তাতেও বানপানী হয়ে গেছে চাব পারে। তো দোস্ত আপনাদের চাব পারে আমি খেলা ফিল্ডখনতো পানী হয়ে গেছে চাব পারে। মোর পানী আহিছে চাব পারে। চারিওফালে বানপানী 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 পানী পানী আৰু আমার গাঁওখন বানপানী হৈ গ'ল। আমার গাঁৱৰ আজি বানপানী ভিডিঅ' হৈ গ'ল দোস্ত। আৰু ভিডিঅ' যদি ভাল লাগিছে লাইক এণ্ড শ্বেয়াৰ কৰিব লগতে কমেণ্ট বক্সত জনাই দিব ভিডিঅ'টো কেনে হৈছে। তো বাই বাই।